নমস্কাৰ, এছামিজ বোৱাৰী বন্দনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ আপোনালোকক সকলোখিনি কৈ যাম। তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব লাগিব। আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। নিশ্চয় ধৰিব পাৰিছে ক'লৈ গৈ আছোঁ। আনফালে আমি গাড়ীত বহি অকণমান আন্তাক্ষৰী খেলিলোঁ। বহুদিনৰ মূৰত খেলিলোঁ, কিন্তু ভাল লাগিছে। तेरे बिन जिया नहीं लगता मैं भी मर गया ले चले जा सोनिए ले चले जा ओ तो आही से रोबा तलत बोही से तक देखी আমার কই যায় কান ঘুরাই নাচি से এয়া আমাৰ গুলু আৰু ককাকো নাচি আছে। আমি আন্তাক্ষৰী খেলি আছিলোঁ যে সিহঁতেও নাচি আছিলে। তাৰ অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ বৰদোৱাৰ সত্ৰ। সত্ৰত সোমায়ে গোটেইকেইজনী সেৱা এটা কৰি লৈছোঁ। সেৱা এটা কৰি লৈ ভিতৰলৈ সোমাই গৈছোঁ। গোটেইকেইজনী হাত ভৰিখিনি ধুনীয়াকৈ ধুই লৈ এতিয়া আমি মেইন নামঘৰলৈ গৈ আছোঁ। যোনটো আপোনাৰ মেইন নামঘৰ, তালৈ গৈ আছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোখিনি চাই যাব। মই আপোনালোকক সকলোখিনি দেখুৱাই যাম। যিখিনি পাৰোঁ সেইখিনি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনাৰ প্ৰায় মানুহে আহিছে আৰু যোনে যোনে অহা নাই সেই সকলোকে কৈছোঁ আপোনালোকে এবাৰ আহিবচোন বৰদোৱাৰ সত্ৰলৈ। ইমান ধুনীয়া পৰিৱেশটো। এয়া আমি মেইন নামঘৰটো পাই গ'লোঁ। সত্ৰৰ নামঘৰ পায়ে ইয়াৰ কাষতে কুপন দিয়ে। কুপনলৈ গৈছে যোনে বুটমুগ আনে তাতে কুপন দিয়ে। সেই কুপনখন লৈ আপোনালোকে বুটমুগখিনি তাতে দি কুপন এখন দিয়ে আৰু। এয়া আমাৰ গুলুক সুধি আছোঁ, বাবা কি কৰি আছা? সি কৈ আছে, মা মই এইখন জাপি লৈছোঁ, গলত ল'মনে এনেকৈ ল'ম? কুপনখন লৈ এতিয়া মই নামঘৰৰ ভিতৰলৈ যাব ওলাইছোঁ। আপোনালোক সকলোখিনি মই দেখুৱাই যাম। আপোনালোকে স্কিপ নকৰাকৈ সকলোখিনি চাই যাব। ভিতৰৰ পৰিৱেশটো সোমাই খুবেই ভাল লাগিছে। ইমান ধুনীয়া পৰিৱেশ। ইফালে গুলুক এজন ককাই লগ পাই 10 টকা এটা দিলে। 10 টকাটো দি কৈছে, ভাল মানুহ হ বাপা, এজন ভাল মানুহ, সৎ মানুহ। এই মাহীয়েকে কৈছে সেৱা এটা কৰ বুলি। সি বুজিয়ে পোৱা নাই। নমো দিছে সেৱা মানে। আনফালে আমি গোটেইকেইজনী লাইন পাতি বহি গ'লোঁ। নাম শেষ হোৱাৰ লগে লগে ভকতবোৰে প্ৰসাদ দিবলৈ আৰম্ভ কৰিছে। দেখিছেনে কি ধুনীয়া পৰিৱেশ। মুখত গামোচা বান্ধি ভকতবোৰে প্ৰসাদ দিবলৈ আৰম্ভ কৰিছে। ইমান ধুনীয়া প্ৰসাদখিনি দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰ খাবলৈ মন গৈছেনে? ইয়াতে আকৌ প্ৰসাদ খোৱাৰ আগতে ৰাজহুৱা সেৱা এটা কৰিব লাগিব। তাৰে পিছতহে প্ৰসাদ খাবলৈ দিব। ধুনীয়া পৰিৱেশ, ভাল লাগিছে। প্ৰসাদ খাই বৌ আৰু মই ভিতৰলৈ গ'লোঁ। ভিতৰলৈ গৈ ভিতৰৰ দৃশ্যবোৰ চালোঁ, ভাল লাগিলে। এইখন মেইন সত্ৰৰ থাপনা। এতিয়া আমি বাহিৰত ওলাই গ'লোঁ। বাহিৰত ওলাই গৈ দেখিলোঁ চাইনবোৰ্ডখনত লিখি থোৱা আছে জাতীয় পোছাক পিন্ধি পৰিধান কৰিবলৈ দিছে। ইয়াতে তাৰমানে জাতীয় পোছাক নিপিন্ধিলে পৰিধান কৰিবলৈ নিদিয়ে। আৰু ইয়াৰ কাষতে লাগি আছে আকাশী গংগা ভক্তি সৰোবৰ। সেইটোৱে বিশাল পুখুৰীটো। অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰিছোঁ ইমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ পৰা আহি কাষতে থকা বৰদোৱাৰ সংগ্ৰামশাললৈ গ'লোঁ। বলকচোন ভিতৰলৈ কি আছে পুৰণি বস্তু ময়ো চাওঁ, আপোনালোককো দেখুৱাই যাওঁ। প্ৰথমতে লিখি থোৱা আছে কোনো বস্তু হাতেৰে নুচুব। যিমানখিনি পাৰোঁ আপোনালোকক স্পষ্ট কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যোনখিনি পৰা নাই তাৰ বাবে ক্ষমা মাগিছোঁ।
আকৌ এঠাইলৈ আহিছোঁ ক'লৈ আহিছোঁ মোৰ ভণ্টি আপোনালোকক সকলোখিনি বুজাই ক'ব কি কৰি আছা আৰু এতিয়া আমি আহিছোঁ বৰদোৱাৰ দৌললৈ মানে বৰদোৱা মন্দিৰৰ পৰা আহি দৌল মন্দিৰত সোমাইছোঁ এতিয়া মানে সোমোৱা নাই সোমাম আৰু তাৰপিছত তাৰপিছত লিখা আছে জাতীয় পোছাক পৰিধান কৰিহে প্ৰৱেশ কৰিব আৰু এয়া পৰিধান কৰি আহিছোঁ প্ৰৱেশ কৰি গৰম বহুত দেই ভৰিখন দিবই নাই পাৰি অলপ দৌলৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ যদি মোৰ আজি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'টো আপোনালোকে সুবিধা কৰি দিব ধন্যবাদ নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ